নমস্কাৰ এতিয়া মোৰ বয়সে মৰ্নিং 9:30 আজি ৰাতিপুৱা শুই উঠিয়ে এটা খুব বেয়া খবৰ পালোঁ মিহিৰাৰ খবৰটো পাই খুবেই বেছি দুখ লাগিলে মই জেনেৰেলি 5 মিনিটৰ কাৰণে সদায় বিচনাতে অন কৰোঁ এফবি অন কৰি মই 5 মিনিটৰ কাৰণে চাওঁ এফবি অন কৰিয়ে মই পল্লৱৰ এটা মানে পোষ্ট পালোঁ পোষ্টটো দেখি মই মানে বাৰে বাৰে পঢ়িছোঁ মই কিবা টোপনি নিজাত ভুল পঢ়িছোঁ নেকি বাৰে বাৰে চাই দেখোঁ যে মিহিৰাৰ বেয়া খবৰটো পাওঁ খুবেই বেছি দুখ লাগিলে আচলতে মিহিৰাক মই খুব কম বয়সৰ পৰা পাইছোঁ বুলি ক'ব পাৰি মিহিৰাৰ খোলখালি প্ৰিয়ংকা বা মোৰ বা লগত একেলগে পঢ়িছিলে গোলাঘাট পলিটেকনিকত প্ৰিয়ংকা বাহঁতৰ ঘৰ আৰু ভাইলিনা আহমেদ হাজৰিকাক মই ডান্স শিকাইছিলোঁ তেখেতৰ ঘৰ একদম ওচৰত আৰু মিহিৰা যেতিয়া গোলাঘাটলৈ আহে মই গম পাওঁ আৰু মিহিৰাক মই লগ কৰিবলৈ যাওঁ কাৰণ মই বেছিভাগ সময় গোলাঘাটতে থাকোঁ চ' আজি এই দিনটোত মই আপোনালোকক এটাই অনুৰোধ মিহিৰা কেনেকৈ ঢুকালে মই নাজানো গাটো অলপ বেয়া আছিলে বুলি মই বাৰ থ্ৰুৱেদি গম পাইছিলোঁ হয় মৃত্যুক কোনেও নাজানে কেতিয়া কি হয় কোনেও গম নাপায় তথাপিও মই আপোনালোকক আজি এই ভিডিঅ' থ্ৰুৱেদি অনুৰোধ জনাইছোঁ যে বছৰেকত এবাৰ হ'লেও আপোনালোকে নিজৰ শৰীৰটো চেকআপ কৰিব আৰু ইয়ালৈ অহাৰ পাছতহে মই বহুত কথা জানিছোঁ বহুত কথা শিকিছোঁ যে এগৰাকী নাৰী বিশেষকৈ নাৰীৰ কথাই কৈছোঁ আজি মই ইয়াতে আহি যিখিনি চেকআপ কৰিছে মোৰ পেপছমিয়াৰ মেম'গ্ৰাম কলনস্কপি ব্লাড টেষ্ট দাঁতৰ এভৰিথিং মূৰৰ পৰা ভৰিলৈ যিখিনি চেকআপ থাকে সকলো চেকআপ মই ইয়েৰলি ইয়াত কৰোঁ চ' আপোনালোকক অনুৰোধ আপোনালোকৰ ভণ্টি আপোনালোকৰ ফেমিলি মেম্বাৰক সকলোকে আপোনালোকে বছৰেকত এবাৰ হ'লেও চেকআপ কৰিব আৰু আপুনি নিজেও আপোনাৰ চেকআপ কৰিব তাৰে কামনা কৰিছোঁ আৰু শেষত মিহিৰাৰ আত্মাৰ শান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ধন্যবাদ